नमस्ते आप सभी को स्वागत करते हैं हमारा यूट्यूब चैनल पर। तो गाइस আমি এতিয়া মাছ ধৰিবলৈ গৈ আছোঁ। মোৰ লগত আছে এতিয়া ডিস্কেল আছে আমাৰ, তাৰপিছত ফুচুকা ট্ৰেভেলিং আছে এফালে মাছ খাবলৈ ৰেডি হৈ আছে। তো আমি গৈ আছোঁ, তো চাই থকা একদম ধুনীয়াকৈ মাৰিছে, জুলুকি মাৰিছে এই ডিস্কেল জুলুকি মাছ উঠোৱা মাছ তো এসব মাছ উঠাই আছে আমাৰ ডিস্কেলে। কি আহিলে মাগুৰ মাছ আহিলে তো মাগুৰ সোমাইছে বুলি কৈছে। এয়া মাগুৰ সোমাই আছে, ৰ'ব চাই থাকক। মাগুৰ মাছ দোকান তো গাইছ মাছটো ধৰিব নোৱাৰিলে ডিস্কেল বেয়া পোৱা নাই হ'লেও মাছটো জাপ মাৰি দিলে হাতৰ পৰা। মোটৰকৈ ভিডিঅ'টো অফ কৰোঁতে ইয়াত মাৰি দেখোন মাৰ তো চাওক, আপোনালোকৰ ডাঙৰ ধুনীয়া মাছ দেখুৱাবলৈ চেষ্টা কৰিম। মাছ সেইডোখৰ এবাৰ কৰত লৈ লৈছোঁ, কৰতে মাছ কাটিম। এইফালে ইয়াৰ ডিস্কেল হয়, এইফালে যিটোৱে মাছ ধৰি আছে। মই টৰ্চ লৈ আহিছোঁ এইফালে চাওক। মোবাইলটো ধৰিবলৈ বেয়া হৈছে, পলিথিনতে হাতে ধৰি আছে। পলিথিনৰ এটা পাইছোঁ মাছ, সেইটো গৰৈ মাছ। আজি কম আনকালে বহুত ওলাই ভিডিঅ' বনাম বুলি ভাবি বনাব পৰা নাই। এইবিলাক কোনোবা আহিছে ঘূৰি যায় পানীটো, সেইটো পলালে এটা মাছ। এয়া আধা কেজি ওপৰত আছে। এয়া চাওক, টৰ্চটো মাৰ আকৌ। তো এতিয়া 10টা বাজিলে, 10টা বজাত আমি মাছ ধৰিবলৈ আহিছোঁ। চাওক মাছ তো গাইছ, এয়া ডিস্কেলে ইয়াত দি আছে মাছ। ইয়াত যিমান ডাঙৰ মাছ আছে গোটেইখিনি মই পতা কৰতে উঠা লৈ আমি কাটি আনিছোঁ মাছ। এতিয়া ভাগ হ'ব, দেখিছে এয়া মাছ ভাগ হ'ব এতিয়া 3টাৰ ভিতৰত। পানী পেলা যা তো গাইছ, এতিয়া মাছ ভাগ হৈ আছে। মোক ডাঙৰকেইটা দে, এই যিটোৱে ডাঙৰ এটা, মোৰ ডাঙৰ এটা বহাই নাই মাছ, মই মানে 2টা পাইছোঁ। এয়া খেদি বালিনত লৈছে, একোৱে নেদেখি। টৰ্চটো দে এয়া মাছ ডিস্কেলে ভাগ কৰি আছে, জাপত নভৰাবি দেই। মাছ ভাগ হৈ আছে। মই নিজে ভাগ কৰিম আকৌ দেই। তই এটা ঠাইত 4টা লৈছে যে, জলদি কৰ তাৰ মুঠিটো সৰহকৈ ধৰে, আমাৰ মুঠিটো কমকৈ ধৰে। দেখিছে গাইছ, তই ফুচুকা বেয়া পাওঁ আকৌ। চাওক ইয়াৰ চৰিত্ৰ মাছৰ লগত চৰিত্ৰ হৈ গৈছে। গাইছ, আমি এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এয়া মাছ এপুৱা পাইছোঁ আৰু